हेलो फ्रेंड्स, वेलकम टू एस एल लार्निंग आपलोक स्वागतम जानाइছো। फ्रेंड्स, आज आमी डिस्कस करिम चाइल्ड डेभलपमेंट एंड पेडागोजीर गुरुत्वपूर्ण एमसीकिউ और ये एमसीकिউবোৰ इंटेलिजेंस, पार्सनेलिटी और एटेंशन ऊपर जो आपलोकर टपिक्स আছে डिफेन्स मेकानिजम এইবোৰৰ পৰা আপোনালোকৰ কি হৈছে কোশ্চিনবোৰ দিয়া হৈছে আপোনালোকৰ কাৰণে হেল্পফুল হ'ব বুলি মই ভিডিওটো বনাবলৈ লৈছো। সো আহক থৰ্নডাইকৰ মতে বুদ্ধিৰ প্ৰকাৰ কেই প্ৰকাৰৰ? তিনি প্ৰকাৰৰ। অভিযন্তা উচ্চ পৰ্যায়ৰ ঔদ্যোগিক প্ৰশিক্ষণপ্ৰাপ্ত লোক বা কাৰিকৰী দক্ষতা থকা লোকসকলৰ বুদ্ধিক কোৱা হয় মূৰ্ত বুদ্ধি। বুদ্ধিৰ তত্ত্ব উদ্ভাৱন কৰিছিল চাৰ্লছ স্পিয়াৰমেনে উদ্ভাৱন কৰিছিলে। নেক্সট কোৱেশ্চন, স্পিয়াৰমেনৰ জি কাৰক মানে কি? ইয়াৰে সাধাৰণ মানসিক ক্ষমতা আৰু সাৰ্বজনীন জন্মগত সাধাৰণ মানসিক ক্ষমতা হল স্পিয়াৰমেনৰ জি কাৰকৰ মানে। স্পিয়াৰমেনৰ এছ কাৰক হল শিক্ষালব্ধ অৰ্জিত। এই দুয়োটাই স্পিয়াৰমেনৰ এছ কাৰক, যেটো স্পেচিফিক আৰু জেনেৰেল এবিলিটিছৰ কথা স্পিয়াৰমেনে কৈছিলে। দ্য এবিলিটিছ অফ মেন নামৰ গ্ৰন্থখনৰ ৰচনা কৰিছিল চাৰ্লছ স্পিয়াৰমেনে। গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় দ্য এবিলিটিছ অফ মেন। বুদ্ধিৰ বহুকাৰক তথ্যৰ উদ্ভাৱক হল ইএল থৰ্নডাইক। এছঅআই মানে হল ষ্ট্ৰাকচাৰ অফ ইণ্টেলেক্ট। বুদ্ধিৰ সংগঠন তত্ত্ব যেটো এছআই দাঙি ধৰিছিলে ডক্টৰ জে.পি. গিলফৰ্ডে দাঙি ধৰিছিলে। সংঘাত, উৎকণ্ঠা আদি হ্ৰাস কৰিবৰ বাবে কিছুমান মানুহে মানসিকভাৱে এক তলৰ স্তৰলৈ নামি যোৱা প্ৰক্ৰিয়া কোৱা হয় কি কোৱা হয়? ৰিগ্ৰেছন বুলি কোৱা হয়। সংঘাত, উৎকণ্ঠা আদি হ্ৰাস কৰিবৰ বাবে কাৰণে কি কৰে? কিছুমান মানুহে মানসিক এক তলৰ স্তৰলৈ যেটো নিজৰ এজতকৈ আৰু কম এজলৈ গুচি যাব বিচাৰে সেইটো কোৱা হয় ৰিগ্ৰেছন। ভয়, সংঘাত, উৎকণ্ঠা আদি সৃষ্টি কৰা ভাৱ, স্মৃতি, ইচ্ছা আদিক সচেতন মনলৈ ঠেলি পঠিয়াই তাতে আবদ্ধ কৰি ৰখা প্ৰক্ৰিয়াক কোৱা হয় অৱদমন। নেক্সট কোৱেশ্চন, নিজৰ অসমৰ্থতাৰ বাবে আনক জগৰীয়া কৰিবলৈ কৰা চেষ্টাক কি বুলি কোৱা হয়? প্ৰক্ষেপণ বুলি কোৱা হয়। এবাৰ ডিফেন্স মেকানিজমৰ পৰা কোৱেশ্চন আহে, সো আপোনালোকে মন দি শুনিব। নানা কাৰণত উপনীত হ'ব নোৱাৰা লক্ষ্য বাদ দি ব্যক্তিয়ে উপনীত হ'ব পৰা সহজ লক্ষ্য বাছি উলিওৱা প্ৰক্ৰিয়া কোৱা হয় বিকল্পীকৰণ। ইণ্টেলিজেন্স শব্দটো লেটিন ভাষাৰ ইণ্টেলিজিয়াৰ। বুদ্ধি হল ব্যক্তিৰ এক গতিশীল সমাযোজন ক্ষমতা। কোনে কৈছিলে? ৱাৰ্টাৰৰ কৈছিলে। এজন ব্যক্তিয়ে বিমূৰ্ত চিন্তা কৰিব পৰা ক্ষমতা হৈছে বুদ্ধি। কোনে কৈছিলে? টাৰমানে কৈছিলে। এজন ব্যক্তিয়ে বিমূৰ্ত চিন্তা কৰিব পৰা ক্ষমতাই হৈছে বুদ্ধি। বুদ্ধিৰ ক্ষেত্ৰত কোনটো সত্য? ই এক মানসিক ক্ষমতা যাক ব্যক্তিয়ে কি কৰে? জন্মগতভাৱে লাভ কৰে। ই ব্যক্তিৰ এক অন্তৰ্নিহিত ক্ষমতা। ব্যক্তিৰ বুদ্ধিৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ অনস্বীকাৰ্য। আটাইবোৰে কি হয়? শুদ্ধ হয়। বহুকেইটা এমচিকিউ আছে সেইকাৰণে আমি অলপ সোনকালে কৰিছোঁ। সো ক্ৰিজমাৰৰ মতে আদৰ্শ ব্যক্তি হল থোলাকাই। ব্যক্তিসকল কেনেকুৱা ধৰণৰ আদৰ্শ ব্যক্তি হয়? বিজ্ঞানী, আৱিষ্কাৰক, দাৰ্শনিকসকলৰ ব্যক্তিত্বৰ শ্ৰেণীটো হল জ্ঞানধৰ্মী। নেক্সট কুৱেশ্চন, কবি, সাহিত্যিক, শিল্পীসকলৰ ব্যক্তিত্বৰ শ্ৰেণীটো হল সৌন্দৰ্যপ্ৰৱণ। ধৰ্মযোজক, পুৰোহিত, সন্যাসী আদিৰ ব্যক্তিৰ শ্ৰেণীটো হল ধাৰ্মিক। হিপোক্ৰেটিছৰ মতে ব্যক্তিত্ব হল উৎসাহী, খঙাল আৰু বিষণ্ণ, যেটো চেংগুইন, কলেৰিক আৰু মেলেনকলিক। কোনটো উৎসাহী বা আশাবাদী ব্যক্তিৰ লক্ষণ নহয়? ইয়াৰে লেহেমটো নহয়। খঙাল প্ৰকৃতিৰ ব্যক্তিসকল পৰিশ্ৰমী, ৰুক্ষ আৰু অস্থিৰ আটাইবোৰে হয়। নেক্সট কুৱেশ্চন, সংলক্ষণ যেটো ট্ৰেটছ হৈছে ব্যক্তিৰ আচৰণৰ এক বিশেষ গুণ যিয়ে ব্যক্তিৰ বহল পৰিসৰৰ ক্ৰিয়াকলাপৰ লক্ষণক সূচিত কৰে। যি ব্যক্তিৰ দেহ মনত অধিক মনৰ বাবে অপৰিৱৰ্তিত অৱস্থাত থাকে। এই উক্তিটো আছিলে উড অৰ্থৰ। তলত কোনটো শুদ্ধ? ইয়াৰে ব্যক্তিৰ সংলক্ষণসমূহ ব্যক্তিগত গঠনৰ উপাদান এইটো কি হয়? শুদ্ধ হয়। নেক্সট কুৱেশ্চন, ব্যক্তিত্বৰ উপাদান হল দৈহিক, মানসিক আৰু আৱেগিক। দৈহিক, মানসিক আৰু আৱেগিক হল ব্যক্তিত্বৰ উপাদান।
মনোবিজ্ঞানী সেলডনৰ মতে ব্যক্তিত্ব হ'ল গোলকীয় যেটো এন্ডোমৰ্ফিক, দীৰ্ঘাকাৰ যেটো এক্টোমৰ্ফিক আৰু আয়তাকাৰ মানে মিজোমৰ্ফিক বুলি কোৱা হয়। ওপৰৰ আটাইকেইটা কি হয় সেলডনৰ মতে সেলডনৰ কি হয় ব্যক্তিত্ব। নেক্সট কোৱেশ্চন, অন্তৰ্মুখী ব্যক্তিত্বৰ ব্যক্তি হ'ল কল্পনা বিলাসী, বহিৰ্মুখী ব্যক্তিত্বৰ ব্যক্তি হ'ল কৰ্মঠ। তলৰ কোনটো অন্তৰ্মুখী ব্যক্তিৰ চৰিত্ৰ নহয়? ইয়াৰে আশাবাদীটো নহয়। অন্তৰ্মুখী ব্যক্তিৰ চৰিত্ৰ লাজকুৰীয়া, বহিৰ্জগতৰ প্ৰতি উদাসীন, কল্পনা বিলাসী, এইবিলাকে কি হয় অন্তৰ্মুখী ব্যক্তিৰ চৰিত্ৰ হয়। বহিৰ্মুখী ব্যক্তিসকলৰ চিন্তাধাৰা কেনেকুৱা ধৰণৰ হয়? তথ্যভিত্তিক, যুক্তিযোগ্য, প্ৰণালীবদ্ধ, শৃংখলাযুক্ত, আটাইকেইটা কি হয় শুদ্ধ হয়। থুলাকায় ব্যক্তি যেটো এথলেটিক টাইপসকল স্বাস্থ্যৱান, ক্ষমতাপূৰ্ণ আৰু শাৰীৰিক গঠনৰ সুন্দৰ সুঠাম থাকে। ওপৰৰ আটাইকেইটা কি হয় শুদ্ধ হয়। নেক্সট কোৱেশ্চন, গোলাকায় ব্যক্তিৰ যেটো পিনিক টাইপ লক্ষণ হয় কেনেকুৱা ধৰণৰ? ক্ষীণ। দীৰ্ঘাকায় ব্যক্তিসকল যেটো এথলেটিক টাইপ এস্থেটিক টাইপ কেনেকুৱা ধৰণৰ? ভাৱপ্ৰৱণ, অহিষ্ণু, সতৰ্ক। ওপৰৰ আটাইকেইটাই কি হয় শুদ্ধ হয়। উদ্দীপকৰ তীব্ৰতা বা আকৰ্ষণৰ বাবে ইচ্ছা শক্তি নাথাকিলেও যেতিয়া এটা উদ্দীপকত মনোনিৱেশ কৰা হয় তাক কি কোৱা হয়? অনৈচ্ছিক মনোযোগ। নেক্সট কোৱেশ্চন, যেতিয়া উদ্দীপকৰ প্ৰাবল্যৰ বাবে এটা বিষয়ত নিজৰ ইচ্ছা অবিহনে মনোনিৱেশ কৰা হয় তাক কোৱা হয় আৰোপিত মনোযোগ বুলি কোৱা হয়। যেতিয়া উদ্দীপকৰ প্ৰাবল্যৰ বাবে এটা বিষয়ত নিজৰ ইচ্ছা অবিহনে যেটো মনোনিৱেশ কৰা হয় তাক কি কোৱা হয়? আৰোপিত মনোযোগ। পূৰ্বৰ অভিজ্ঞতাৰ ফলত উদ্দীপকৰ প্ৰাবল্য অবিহনে আমাৰ মন আকৰ্ষিত হয় তেতিয়া তাক কোৱা হয় স্বতঃস্ফূৰ্ত মনোযোগ। যেতিয়া ইন্দ্ৰিয়যোগে উদ্দীপকৰ প্ৰতি আমাৰ ইচ্ছা শক্তি জাগৃত হয় আৰু তেনে উদ্দীপকৰ প্ৰতি আমি সচেতনভাৱে আকৰ্ষিত হওঁ তাক কি কোৱা হয়? সংবেদনাত্মক মনোযোগ। নেক্সট কোৱেশ্চন, কোনো এটা উদ্দীপকৰ প্ৰতিটো দিশক পুংখানুপুংখভাৱে বিচাৰ কৰি তাৰ প্ৰতি মনোনিৱেশ কৰাটোক কি কোৱা হয়? বিশ্লেষণাত্মক মনোযোগ। উদ্দীপকক সামগ্ৰিকভাৱে প্ৰত্যক্ষ কৰি তাৰ প্ৰতিটো মনোনিৱেশ কৰাটো হ'ল সংশ্লেষণাত্মক মনোযোগ। নেক্সট কোৱেশ্চন, উদ্দীপকৰ নিজস্ব গুণৰ বাবে সৃষ্টি হোৱা মনোযোগক কোৱা হয় প্ৰত্যক্ষ মনোযোগ। মনত ৰাখিব, উদ্দীপকৰ নিজস্ব গুণৰ বাবে সৃষ্টি হোৱা মনোযোগক কোৱা হয় প্ৰত্যক্ষ মনোযোগ। নেক্সট কোৱেশ্চন, বুদ্ধিৰ হুমুকাৰক তত্ত্ব যেটো গ্ৰুপ ফেক্টৰ থিয়ৰী উদ্ভাৱন কৰিছিল কোনে? এল.এছ. থাৰ্ষ্টনে দিছিলে গ্ৰুপ ফেক্টৰ থিয়ৰী। থাৰ্ষ্টনে বুদ্ধি সম্পৰ্কে লিখা কিতাপখনৰ নাম হ'ল প্ৰাইমাৰী মেণ্টেল এবিলিটিজ আৰু এই প্ৰাইমাৰী মেণ্টেল এবিলিটিজত 7টা প্ৰাইমাৰী মেণ্টেল এবিলিটিজৰ কথা কৈছে। পদানুক্ৰম তত্ত্ব যেটো হাইৰাৰ্কিক থিয়ৰী উদ্ভাৱক হ'ল ফিলিপ বাৰ্ননে দিছিলে। মানসিক বয়সৰ ধাৰণা প্ৰথমতে আগবঢ়াইছিলে বিনে চাইমনে আগবঢ়াইছিলে। বুদ্ধাংকৰ ধাৰণা প্ৰথমতে কোনে আগবঢ়াইছিলে? উইলিয়াম ষ্টাৰ্নে আগবঢ়াইছিলে। আৰু ইয়াৰ লগত যেটো I= ma/ca * 100 যেটো সূত্ৰ আছে 100টো এড কৰিছিলে টাৰমানে। মনত ৰাখিব, টাৰমানে 100টো এড কৰিছিলে আৰু ষ্টাৰ্নে বাকীখিনি আগতে দিছিলে। স্বাভাৱিক বুদ্ধিৰ ব্যক্তিৰ বুদ্ধাংক হ'ল 90 to 109ৰ ভিতৰত। জড়দি যেটো ইডিয়ট ব্যক্তিৰ বুদ্ধাংক হ'ল 25ৰ তলত। শিক্ষা মনোবিজ্ঞান হ'ল ক্ৰিয়াভিত্তিক। শিক্ষা মনোবিজ্ঞান কেনেকুৱা ধৰণৰ? ক্ৰিয়াভিত্তিক। শিক্ষকৰ শিক্ষা মনোবিজ্ঞানৰ জ্ঞান থাকিলে তলৰ কোনটো সুবিধা হয়? ইয়াৰে শিশুৰ মন আৰু প্ৰকৃতি বুজাত, শিক্ষাৰ্থীৰ ব্যক্তিগত পাৰ্থক্য, আগ্ৰহ, অভিৰুচি আদি আৰু শৈক্ষিক মূল্যায়নত। আটাইকেইটা কি হয়? ইয়াৰে শুদ্ধ হয়। নেক্সট কোৱেশ্চন, শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন অধিক প্ৰয়োজন কাৰ বাবে? শিক্ষকৰ বাবে অধিক প্ৰয়োজন হয় শিক্ষা মনোবিজ্ঞান। মনোযোগ হ'ল এক মানসিক প্ৰক্ৰিয়া।
মনোযোগ হ'ল এক মানসিক প্ৰক্ৰিয়া। মনোযোগ হ'ল চিন্তনৰ কোনো বস্তুক স্পষ্টভাৱে মনলৈ অনা কাৰ্য। এই উক্তিটো হ'ল ৰছৰ। যি মানসিক সক্ৰিয়তাই আমাৰ প্ৰত্যক্ষৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে সেয়া হ'ল মনোযোগ। উক্তিটো দিছিলে মেকডোগেলে দিছিলে, যি মানসিক সক্ৰিয়তাই আমাৰ প্ৰত্যক্ষৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে সেয়া হ'ল মনোযোগ। এইটো দিছিলে মেকডোগেলে। মনোযোগ হ'ল অনুসন্ধানী, কৰ্মমূলক আৰু মস্তিষ্ক জড়িত। আটাইকেইটা কি হয়? শুদ্ধ হয়। পৰিৱেশৰ ওপৰত ভিত্তি কৰি মনোযোগ পৰিৱৰ্তন হয়। নেক্সট কুৱেশ্যন, পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ পঢ়াত মনোনিৱেশ কৰাটো হ'ল ঐচ্ছিক মনোযোগ। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ পঢ়াত মনোনিৱেশ কৰাটো কেনেকুৱা ধৰণৰ মনোযোগ হয়? ঐচ্ছিক মনোযোগ হয়। আগ্ৰহ হ'ল অভিজ্ঞতাৰ প্ৰক্ষোভ, প্ৰতিক্ৰিয়ামূলক যিটো কনেটিক এফেক্টিভ দিশ। উক্তিটো আগবঢ়াইছিলে কোনে? আগবঢ়াইছিলে ষ্টাউটে আগবঢ়াইছিলে। আগ্ৰহৰ কাৰণ হ'ল দৈহিক স্বাস্থ্য, মানসিক স্বাস্থ্য আৰু বয়স। এজন বুৰঞ্জীবিদে ঘটনাৰ চন তাৰিখ সহজে মনত ৰাখিব পৰাৰ কাৰণ হৈছে অৰ্জিত আগ্ৰহ। অৰ্জিত আগ্ৰহৰ কাৰণে বুৰঞ্জীবিদে কি কৰিব পাৰে? এজন বুৰঞ্জীবিদে ঘটনাৰ চন তাৰিখ সহজতে মনত ৰাখিব পাৰে। আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা মাথোন। এই উক্তিটো কোনে দিছিলে? মেকডোগেলে দিছিলে। পাৰ্চনেলিটি শব্দটো লেটিন ভাষাৰ পাৰ্চনা শব্দৰ পৰা আহিছে আৰু এই পাৰ্চনা শব্দটোৰ অৰ্থ হ'ল মাস্ক বা মুখা। নেক্সট কুৱেশ্যন, এজন ব্যক্তিৰ সামগ্ৰিক আচৰণৰ অধ্যয়নেই হৈছে ব্যক্তিত্ব। ই ব্যক্তিৰ দৈহিক আৱেগিক আচৰণৰ উপৰিও বৌদ্ধিক দিশসমূহকো অন্তৰ্ভুক্ত কৰে। এনে দিশসমূহৰ সুসংগঠিত অৱস্থায় ব্যক্তিৰ ব্যক্তিত্ব গঢ় দি তোলে। এই উক্তিটো দিছিলে উড অৰ্থে। নেক্সট কুৱেশ্যন, ব্যক্তিত্ব হৈছে ব্যক্তিৰ বিকাশৰ যিকোনো স্তৰৰ সুসংগঠিত সামগ্ৰিক ৰূপ। এই সংজ্ঞাটো আগবঢ়াইছিলে H.C. ৱাৰেনে আগবঢ়াইছিলে। কোনটো ব্যক্তিত্বৰ বৈশিষ্ট্য? ই অনন্য, ব্যক্তি সচেতনতা, গতিশীল আৰু পৰিৱৰ্তনশীল। এই ব্যক্তিত্বৰ আটাইবোৰে কি হয়? বৈশিষ্ট্য হয়। ব্যক্তিত্ব হ'ল গতিশীল, যিটো ডাইনামিক। ব্যক্তিত্ব হ'ল গতিশীল, ডাইনামিক। যিবোৰ শিশুৰ বৈধ্যাংক 160ৰ ওপৰৰ পৰ্যায়ৰ আৰু যাৰ দৈহিক আৰু মানসিক যোগ্যতা উচ্চ মান বিশিষ্ট তাক কোৱা হয় প্ৰতিভাৱান শিশু। মানসিক স্বাস্থ্য হ'ল সামগ্ৰিকভাৱে ব্যক্তিত্বৰ সম্পূৰ্ণ আৰু সুসামঞ্জস্য কাৰ্য বিষয়ক। এই উক্তিটো দিছিলে হেডফিল্ডে দিছিলে। নেক্সট কুৱেশ্যন, মানসিক স্বাস্থ্য হ'ল মানুহ, পৰিৱেশ আৰু এজনে আন এজনৰ সৈতে অত্যধিক আৰু সুখজনকভাৱে কৰা সমাযোজন। উক্তিটো দিছিলে কাৰ্ল মেলিংগাৰে দিছিলে। মানসিক স্বাস্থ্য বিজ্ঞান হ'ল মানসিক স্বাস্থ্যৰ নীতিসমূহৰ অনুসন্ধান আৰু ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ। সংজ্ঞাটো আগবঢ়াইছিলে ড্ৰিবাৰে। বিদ্যালয়ে ল'ব পৰা মানসিক স্বাস্থ্য আৰু শিক্ষাৰ উপায় হ'ল উপযুক্ত শিক্ষণ পদ্ধতি, নৈতিক আৰু ধৰ্মীয় শিক্ষা, প্ৰচলিত পাঠ্যক্ৰমৰ উন্নতিকৰণ। আটাইকেইটাই কি হয়? শুদ্ধ হয়। সমাযোজন শব্দটো মূলতঃ জীৱ বিজ্ঞানৰ। সমাযোজন শব্দটো মূলতঃ জীৱ বিজ্ঞানৰ। তলৰ কোনটো সমাযোজনৰ বৈশিষ্ট্য হয়? ই বহু মাত্ৰাযুক্ত, ই সৎ চৰিত্ৰ গঠনত সহায় কৰে, ই পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিৱৰ্তন আনিবলৈ শক্তি দিয়ে। আটাইবোৰে শুদ্ধ হয়। তলৰ কোনটো সমাযোজন ব্যৱস্থাৰ প্ৰকাৰ? প্ৰতিৰক্ষা, পলায়ন, ক্ষতিপূৰণ। সমাযোজনৰ আটাইকেইটাই কি হয়? ব্যৱস্থাৰ প্ৰকাৰ হয়, যিটো ডিফেন্স মেকানিজম হয় এইবোৰ, যিটো সমাযোজনৰ। উদ্দীপকৰ আকৰ্ষণীয় গুণ নাথাকিলেও আন কোনো বিষয় বা বস্তুৰ গুণৰ লগত সংলগ্ন হৈ সেই উদ্দীপকৰ প্ৰতি সৃষ্টি হোৱা মনোযোগক কোৱা হয় পৰোক্ষ মনোযোগ বুলি কোৱা হয়। কোনটো মনোযোগৰ বাহ্যিক কাৰক? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত নতুনত্ব হ'ল বাহ্যিক কাৰক মনোযোগৰ। বাহ্যিক মনোযোগৰ কাৰক হ'ল তীব্ৰতা, গোপনীয়তা আৰু অৱস্থিতি। আটাইবোৰে হয় বাহ্যিক মনোযোগৰ কাৰক। কোনটো মনোযোগৰ আভ্যন্তৰীণ কাৰণ? আগ্ৰহ, প্ৰত্যাশা, মানসিক সুস্থতা। আটাইবোৰে কি হয়? মনোযোগৰ আভ্যন্তৰীণ কাৰক হয়। আৰু তীব্ৰতা, গোপনীয়তা, অৱস্থিতি হ'ল মনোযোগৰ বাহ্যিক কাৰক। দুয়োটা ডিফাৰেন্সটো মনত ৰাখিব, বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক। নেক্সট কুৱেশ্যন,
মানুহৰ মনোযোগৰ বিস্তাৰ পৰিমাণ কৰিবৰ কাৰণে মনোবিজ্ঞানে আৱিষ্কাৰ কৰা যন্ত্ৰটোৰ নাম হ'ল ষ্টেথোস্কোপ। নেক্সট কুৱেশ্যন, তলৰ কোনটো শিশুৰ মনোযোগৰ বৈশিষ্ট্য সংবেদনাত্মক মন্থৰ সীমাবদ্ধতা আটাইবোৰে হয় মনোযোগৰ বৈশিষ্ট্য। আগ্ৰহ হ'ল এটা মানসিক অৱস্থা যিয়ে আমাক কিছুমানৰ সৈতে উদ্বিগ্ন কৰে অথবা আমাৰ উদ্বিগ্নতাক সজীৱ কৰি তোলে। উক্তিটো দিছিলে ৰছে দিছিলে। আগ্ৰহ হ'ল এটা প্ৰৱণতা যি এটা অভিজ্ঞতা নিয়োজিত হ'বলৈ আৰু তাক চলাই ৰাখিবলৈ ইন্ধন যোগায়। উক্তিটো দিছিলে বিংহামে দিছিলে। নেক্সট কুৱেশ্যন, আকৰ্ষণীয় বিজ্ঞাপন হঠাতে হোৱা ডাঙৰ শব্দৰ প্ৰতি অহা ভাৱাবেগ হ'ল অনৈচ্ছিক মনোযোগ। সংগীতৰ এক বিশেষ তালৰ মূৰ্ছনা শুনি নিজৰ ভালপোৱা শিল্পীজনৰ গীতলৈ স্পৃহা উপজাটো কেনেকুৱা ধৰণৰ স্বতঃস্ফূৰ্ত মনোযোগ। নেক্সট কুৱেশ্যন, সদৃশ পাহাৰ এখনৰ প্ৰতি সৃষ্টি হোৱা মনোযোগ হ'ল সংবেদনাত্মক মনোযোগ। এজন গল্পকাৰৰ কাহিনী এটাৰ বাবে মনত সৃষ্টি হোৱা চেতনা হ'ল ভাৱাত্মক। শিশুৰ মনোযোগ হ'ল সংবেদনশীল। মনত ৰাখিব, শিশুৰ মনোযোগ কেনেকুৱা ধৰণৰ সংবেদনশীল। বাগিচা শুৱনিকৈ থকা ফুল এপাহ ছিঙি আনি ফুলপাহৰ বৃন্ত পাহি আদি পৃথক পৃথককৈ মনোনিৱেশ কৰাটো হ'ল বিশ্লেষণাত্মক মনোযোগ। শিল্পী এজনৰ মনত ফুলৰ প্ৰতি সৃষ্টি হোৱা মনোযোগ হ'ল সংশ্লেষণাত্মক মনোযোগ। আমাক বিষয় এটা পুংখানুপুংখভাৱে বুজি উঠাত সহায় কৰে কোনে? মনোযোগে। আমাক ইচ্ছাশক্তিয়ে যেতিয়া এটা বিষয় বা কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰে তেতিয়া তাক বোলা হয় ঐচ্ছিক মনোযোগ। আমাৰ ইচ্ছাশক্তিয়ে যেতিয়া এটা বিষয় বা কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰে তেতিয়া তাক কোৱা হয় ঐচ্ছিক মনোযোগ। শিক্ষা মনোবিজ্ঞানৰ এটা শাখা হ'ল প্ৰায়োগিক মনোবিজ্ঞানৰ। কোনো শিক্ষা ব্যৱস্থাৰ মনোবিজ্ঞানৰ সন্মত দিশৰ অধ্যয়নে হ'ল শিক্ষা মনোবিজ্ঞান। উক্তিটো দিছিলে শিক্ষা মনোবিজ্ঞান হ'ল মনোবিজ্ঞানৰ এনে এটা শাখা যিটো শিক্ষণ আৰু শিকন প্ৰক্ৰিয়াৰ লগত জড়িত। উক্তিটো দিছিলে স্কিনাৰে দিছিলে। ষ্টেফেনৰ মতে দেশৰ শৈক্ষিক বিকাশ আৰু বৃদ্ধিৰ প্ৰণালীবদ্ধ অধ্যয়নেই হ'ল শিশু। নেক্সট কুৱেশ্যন, শিক্ষা মনোবিজ্ঞান এক বস্তুনিষ্ঠ বিজ্ঞান, ব্যৱহাৰিক বিজ্ঞান আৰু বৃদ্ধিশীল আৰু বিকাশশীল বিজ্ঞান। এমাইল গ্ৰন্থখন কোনে দিছিলে? গ্ৰন্থখন ৰচনা কৰিছিলে ৰুছই ৰচনা কৰিছিলে এমাইল। নেক্সট কুৱেশ্যন, আধুনিক শিক্ষা মনোবিজ্ঞানৰ জনক হ'ল পেষ্টালজি। চ' ফ্ৰেণ্ডছ, আজিৰ পাৰ্টটোত আমি ইমানখিনিয়ে ডিছকাছ কৰিলোঁ। আপোনালোকে যদি আজিৰ পাৰ্টটো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। কোনোবা কুৱেশ্যনত ডাউট থাকিলে জনাব আৰু আপোনালোকৰ এক্সামটো ভাল হওক তাৰ কাৰণে বেষ্ট অফ লাক। আৰু চেনেলটো যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ এক্সাম কেনেকুৱা হয় কালি এক্সাম দি পিনে জনাব পাৰে। চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।